নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল। আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ খবৰ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈয়ে বহুত নতুন নতুন ঘোষণা কৰিছে আৰু এটি নতুন ঘোষণা আহি পৰিল। 50 বছৰৰ বয়সতকৈ যিবিলাক ওপৰত আছে কৰ্মচাৰী অদক্ষ, যিসকলে কাম নাজানে, সেইসকলক অতি সোনকালে চিনাক্তকৰণ কৰি বাহিৰ কৰিব লাগে। এতিয়া কথা হৈছে কি, সেইটো চিনাক্তকৰণ কোনে কৰিব? অফিচাৰে কৰিব। ইয়াত কি হৈ পৰিব? অফিচাৰৰ চমচাগিৰি হৈ পৰিব। যাৰ দক্ষতা কম আছে সিও কিন্তু তাৰ নাম নাহিব লিষ্টত, দক্ষতা থকা মানুহৰে নাম আহিব। কিয়? যি দক্ষ হয় সি সদায় লোকৰ কথা সহ্য কৰিব নোৱাৰে। অফিচাৰে কি কৰিব? ইয়াত দবোৱাৰ পিছত অফিচাৰৰ কথা নেমানিলে সেইজনৰে লিষ্টত নাম দিয়া হ'ব অদক্ষ বুলি, তেওঁৰ কামৰ যোগ্যতা নাই বুলি। এনেধৰণে নহয়, সেই 50 বছৰৰ ওপৰৰ যিসকল আছে তেওঁলোকক আকৌ এবাৰ তেওঁলোকৰ কি কৰিব লাগিব? সকলোৰে 50 বছৰৰ ওপৰত থকা সকলোৰে এক্সাম ল'ব লাগিব, পৰীক্ষা ল'ব লাগিব। পৰীক্ষাত যিসকলে নম্বৰ কম পাব, উত্তীৰ্ণ নহ'ব, তেওঁলোককহে কিন্তু অদক্ষ বুলি চিনাক্তকৰণ কৰিব লাগে। এনেধৰণে অফিচাৰক দিয়াটো বহুত ভুল। ঠিক সেইটো এটা কথা, তাক তেনেধৰণে যিসকল অদক্ষ, যিসকল বিধায়ক আছে, যি কোনো কামৰ বিধায়ক নাই, তেওঁলোককো কিন্তু অতি সোনকালে বিধায়কৰ পৰা বিদায় দিব লাগে আৰু বিধায়কৰ বাৰে বাৰে পেঞ্চন দিয়াৰ ব্যৱস্থা অতি সোনকালে বন্ধ কৰিব লাগে। তেতিয়াহে মামাক মই মানিম যে মামা মুখ্যমন্ত্ৰী হিচাপে বহুত ভাল কাম কৰিছে। অকল কৰ্মচাৰীৰ ওপৰত পৰি থাকিলে নহ'ব। বিধায়কসকল, যিসকল বিধায়ক আছে, বিধায়কসকলক কি কাৰণে হৰেকবাৰে জিকিলে হৰেকবাৰে তেওঁ পেঞ্চন পাব? বিধায়কৰ পেঞ্চন কম হ'ব লাগে। আৰু দ্বিতীয় কথা, বিধায়ক অদক্ষ বিধায়ক হোৱাৰ দৰকাৰ নাই আৰু তাৰ কাৰণেও ডিগ্ৰী থকা দৰকাৰ। ধন্যবাদ।